Alu 104, Boleng 94 and Panging 67 কিলোমিটাৰ। আমি আমাৰ গাড়ী আগবাঢ়ি গৈ আছোঁ। আমি প্ৰথমে পাম পাঙিং। আমি পাছিঘাটৰ পৰাই গাড়ী আগুৱাই গৈছোঁ আৰু যি চিয়াং নদীখন আছে পাছিঘাটৰ, এই চিয়াঙৰ পাৰে পাৰে পাহাৰৰ একাবেকা ৰাস্তা আমি আগবাঢ়ি আছোঁ। আমি এতিয়া ৰেংগিং বস্তি পাইছোঁ। ৰেংগিং বস্তি মোৰ বন্ধু এজন লগ পালোঁ। এই বন্ধুজনৰ পৰা ইয়াৰ সবিশেষটো লৈছোঁ আৰু কেনেকুৱা হ'ব ৰাস্তাটো, কেনেকৈ কিমান দূৰ আছে আলুলৈ মেচুকালৈ, ৰাস্তা কেনেকুৱা, এই বন্ধুৱে আপোনালোকক ক'ব। কওক। यहाँ से आप मतलब आलो जाएगा तो 90 किलोमीटर समथिंग ऐसा है, लेकिन रास्ता आपका बहुत अच्छा है। मतलब हाईवे है, रास्ता भी ठीक है। और फिर आप वहाँ से मतलब मेचुका आप टूरिस्ट आ सकते हैं, टूरिस्ट विजिट के लिए जिसे के लिए आएगा तो उसमें आप वो भी रास्ता ठीक है। ऐसे तो ऐसे टूरिस्ट लोग बहुत आते हैं, अभी आने से ठीक है। विंटर में तो अभी क्योंकि उसमें आपका कुछ प्रोग्राम भी होते रहते हैं, आप लोग स्नोफॉल देख सकते हैं ऐसे आके आप लोग। आलू कैसा है जगह? आलो भी बहुत अच्छे हैं, लेकिन मिस्का ज़्यादा अच्छा है। रहने के लिए क्या जगह मेचुका है? तो बहुत हिली एरिया टूरिस्ट प्लेस है ना। हाँ 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 वही है, आपका देखने में जगह अच्छा है, आप लोग विजिट कर सकते हैं। हो सके तो आइए कभी दिन ये दादा का साथ विजिट करिए सब लोग। आलू भी रहने का होटल है? हाँ हाँ सब कुछ है। मेचुका भी है? हाँ मेचुका भी है। उसमें आपको होम स्टे और मिलेगा। आपका ये नाम बता दीजिए। मेरा नाम तेंजिंग नोरबू है। मेरा नाम अब्दुल हकीम है, शिवसागर है। हम अरुणाचल का है, या मतलब मेचुका से है हम। থেংক ইউ আপুনি কোৱাৰ কাৰণে। বন্ধুসকল দেখুৱালোঁ আপোনালোক এই টেঞ্জিঙৰ মই বন্ধুজন লগ পালোঁ। তেওঁ আপোনাৰ আলু আৰু মেচুকা সম্পৰ্কে ক'লে। মেচুকা যাব পাৰে, আলুও যাব পাৰে, ধুনীয়া জেগা, ৰাস্তাও ভাল, আপোনাৰ এনেকুৱা ভিউ বহুত আছে। ফৰকাল বতৰত পাহাৰ ভ্ৰমণ কৰিলে পাহাৰৰ সৌন্দৰ্য যিবোৰ দৃশ্য ওলায়, সেই দৃশ্যবোৰ চোৱা আমেজে বেলেগ হৈ পৰে। পাঙিং নোপোৱাৰ আগত যিটো হাইৱে আছে, সেই হাইৱেটো বাৰিষা দিনত বৰষুণ বতৰত আপোনাৰ এনেকৈ লেণ্ডশ্লাইড হৈছিলে। লেণ্ডশ্লাইড হোৱাৰ পিছত ৰাস্তাটো ভাঙি গৈছিলে, কিন্তু বৰ্তমান সময়ত ৰাস্তাটো বনাই আছে বিয়াৰে। দেখিছে কাম আৰম্ভ কৰি আছে, কাম চলাই আছে বিয়াৰে। ৰাস্তাটো বনাই আছে আপোনাৰ এনেকুৱা। এই গোটেইটো ভাঙি গৈছিলে লেণ্ডশ্লাইড হৈ। এইখন চিয়াং নদীখন, এই চিয়াং নদীখনৰ কিনাৰতে চিয়াং নদীখন দেখিছে। এইডোখৰ জেগা লেণ্ডশ্লাইড ভাঙিছিলে, কিন্তু এতিয়া বৰ্তমান ৰাস্তাটো মুকলি হ'ল। এতিয়া আমি ওলাম। এতিয়া এইডোখৰ দেখুৱালোঁ আপোনালোকক, কিন্তু ৰাস্তা বৰ্তমান আৰু বেছি দিন নাই, আৰু এমাহ দুমাহ ভিতৰত এই ৰাস্তা ক্লিয়াৰ হৈ যাব। ভ্ৰমণৰ ক্ষেত্ৰত একচুৱেলি বাৰিষা দিনতকৈ খৰালি দিনকেইটা বেছি উপযোগী ভ্ৰমণকাৰীৰ কাৰণে, কিয়নো বাৰিষা দিনত লেণ্ডশ্লাইড হোৱাৰ প্ৰায় সম্ভাৱনা থাকে। আলু এতিয়া আৰু 20 মিনিটমান লাগিব। তাৰ মাজতে আমি এডোখৰ ধুনীয়া ভিউ জেগাত আমি ৰ'লোঁ। ৰৈ পেলাই আমি অলপ চাহ খাইছোঁ। চাহ খোৱাৰ লগতে আমি চেষ্টা কৰিছোঁ ইয়াৰ ভিউটো দেখুৱাবৰ কাৰণে। ইমান ধুনীয়া ভিউ চাব পাৰে দেখিছে। আৰু ৰাস্তাও বহুত ভাল, সুন্দৰ ৰাস্তা। আপোনাৰ ইয়াত 60-80 চলালেও গাড়ী কোনো আপোনাৰ ইয়াত প্ৰব্লেম নাই। ধুনীয়া ৰাস্তা, আৰু ইয়াৰ ভিউ দেখিলে আচৰিত হৈ যাব, কি সুন্দৰ ভিউ দেখিছে। আৰু ইয়াত আমাৰ আলুলৈ আমাৰ এতিয়া আৰু 20 মিনিট লাগিব। 20 মিনিট আমি আলু পাব পাৰোঁ। আৰু আলুৰ পৰা আপোনাৰ মেচুকা হ'ব 208 কিলোমিটাৰমান হ'ব। আমি ষ্টে কৰিম আলুত ষ্টে কৰিম। তাৰপিছতে আমি মেচুকা ৰাওনা হ'ম। একচুৱেলি ভ্ৰমণৰ ক্ষেত্ৰত উপযোগী মাহকেইটা হৈছে অক্টোবৰ মাহৰ পৰা এপ্ৰিলৰ ভিতৰত ভ্ৰমণৰ কাৰণে বেছি উপযোগী। সেইখন ক'ব লাগি আছে তাতে আমাৰ হ'ব দিয়া। তুমি বগাইছা তাৰ ফটো নল'ব নি? এতিয়া এখন কমলা বাগানলৈ যাম আলুৰ ওচৰত। উঠিছোঁ, এনেকৈ বগাব লাগিব। দেখিছে, বগাব লাগিব এনেকৈ বগাই আহি আছোঁ এতিয়া কমলা বাগানলৈ। এইখন এখন বৃহৎ কমলা বাগান। দেখিছে এইবোৰ কমলা গছ, দেখিছে এইবোৰ কমলা। একচুৱেলি ক'ব গ'লে অৰুণাচলৰ
যিটো আলু ৰোডটো আছে মেচুকা ৰোড যে আছে এই ৰোডৰ কাষে কাষে যিবোৰ বহুত কমলা বাগান আছে এই কমলা বাগানৰ গছবোৰ কমলাই ভৰি পৰা দেখা পোৱা যায়। আমি কমলা বাগানৰ পৰা কমলা কিনিলোঁ। কমলা কিনাৰ পিছত আমি আমাৰ গাড়ী আকৌ আমি দ্ৰুত গতিত আগবাঢ়ি গৈ আছোঁ। হ'ব ন? আমি বৰ্তমান এতিয়া আপোনাৰ এই তিনিখন নদী সংগমস্থল আছে। এই তিনিখন নদী সংগমস্থলত আমি এতিয়া এই দুখৰ আলুত আছে এখন তিনিখন নদী সংগমস্থল। ধন্যবাদ। আমি এতিয়া আহি আলু টাউন উপস্থিত হৈছোঁহি।